Hello friends, স্বাগতম জনাইছো জি ফেক্সৰ আকৌ এটা নতুন ভিডিও লৈ। বন্ধুসকল, মানুহৰ কি জীৱ-জন্তুৰ পৰা বেছি বিপদ বুলি ক'লে সকলোতকৈ প্ৰথমতে সাপৰ কথা মনলৈ আহে। এই সাপ বেলেগ বিপদজনক জীৱ-জন্তুবোৰতকৈ মানুহৰ সকলোতকৈ বেছি ওচৰতে থাকে। বন্ধুসকল, আজি মই আপোনালোকৰ বাবে সাপৰ বিষয়ে 5টা আমেজিং ফেক্ট লৈ আহিছো। ভিডিওটো শেষৰলৈকে চাব আৰু ভাল লাগিলে লাইক কৰিব, কমেন্ট কৰিব আৰু এনেকুৱা ধৰণৰ আমেজিং ফেক্টছৰ বিষয়ে জানিবলৈ আৰু শিকিবলৈ এতিয়া চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব। তো বন্ধুসকল, বেছি দেৰি নকৰি আহক ভিডিওটো আৰম্ভ কৰোঁ। বন্ধুসকল, আপুনি জানেনে পৃথিৱীৰ ভিতৰতে সকলোতকৈ বিষাক্ত সাপ কোনটো হয়? এই সাপটোৰ নাম হৈছে বেলছৰ সাগৰীয় সাপ। এই সাপ দক্ষিণ পূব এছিয়া আৰু অষ্ট্ৰেলিয়াৰ উত্তৰ ভাগত বেছিকৈ দেখিব পোৱা যায়। এই সাপটো গোটেই বিশ্বৰ ভিতৰতে সকলোতকৈ বেছি বিষাক্ত সাপ হয়। এই সাপটোৰ মাত্ৰ কেই মিলিগ্ৰাম মান বিষে 1000তকৈ অধিক মানুহ মাৰিব পৰা ক্ষমতা ৰাখে। এই সাপটো সাগৰত থাকে বাবে মানুহৰ বাবে বেছি বিপদজনক নহয়, যদিও মাছমৰীয়াসকলৰ বাবে ই যথেষ্ট বিপদজনক। বন্ধুসকল, এই সাপটোৰ বিষয়ে আপোনালোকে আগতে গম পাইছিলে নে? কমেন্ট কৰি নিশ্চয় জনাব। বন্ধুসকল, আপুনি জানেনে বিশ্বৰ ভিতৰতে সকলোতকৈ সৰু সাপ কিমান দীঘল আৰু ইয়াৰ নাম কি? বিশ্বৰ ভিতৰতে সকলোতকৈ সৰু সাপটোৰ নাম হৈছে বাৰ্বাডোছ থ্ৰেট স্নেক। এই প্ৰজাতিৰ সাপ কেৱল কেৰিবিয়ান নামৰ দ্বীপটোত পোৱা যায় আৰু এই সাপটো মাত্ৰ 10 চেণ্টিমিটাৰ দীঘল হয়। এই সাপটো দেখিবলৈ আমি খোৱা মেগীৰ দৰে একেই। পুৰণীয়া সাপৰ কথা বহুত পুৰণি কালৰ পৰা চলি আহিছে, কিন্তু এই সাপ পৃথিৱীত সঁচাকৈ আছেনে? যদি আছে, তেন্তে ই পাখি নোহোৱাকৈ কেনেকৈ উৰিব পাৰে? প্ৰাচীন কালৰে পৰা এনেধৰণৰ উৰণীয়া সাপ দেখা কথা মানুহৰ মুখে মুখে প্ৰচলিত হৈ আহিছে, কিন্তু কেইবাবছৰ আগলৈকে এনেধৰণৰ সাপ আছে নে নাই তাৰ কোনো প্ৰমাণ নাছিল। কিন্তু যেতিয়া বিজ্ঞানীসকলে ঘন বৰ্ষাবন আৰু আমাজনৰ দৰে জংঘলসমূহত গৈছিল, তেতিয়া গম পাইছিল যে উৰণীয়া সাপ কল্পনাত নহয়, দিঠকতো আছে। এনেধৰণৰ উৰিব পৰা সাপৰ মাত্ৰ 5টা প্ৰজাতিহে আছে। এই সাপ 3 পৰা 5 ফুট দীঘল হয় আৰু এই সাপ ওখ গছসমূহত থাকে। এই সাপ 350 ফুট দূৰলৈকে উৰি যাব পাৰে। কিছু সংখ্যক বিজ্ঞানীকে এই সাপটো উৰিব পৰা নামানি জঁপিয়াব পৰা সাপ বুলি কয়, যদিও বেছি সংখ্যক বিজ্ঞানীকে এই সাপটো উৰিব পৰা বুলি কয়, কাৰণ 350 ফুট কম দূৰত্ব নহয় যে জঁপিয়াই ইমান দূৰ যাব পাৰিব। আপোনাৰ এই বিষয়ত কি ক'ব লগা আছে কমেন্ট কৰি নিশ্চয় জনাব। অকল পৃথিৱীত 2500তকৈ অধিক সাপৰ প্ৰজাতি আছে, কিন্তু আপুনি জানেনে পৃথিৱীৰ ভিতৰতে সকলোতকৈ বেছি দামী সাপটোৰ নাম কি? এই সাপটোৰ নাম হৈছে ৰেড চেন বোৱা। এই সাপটোৰ দাম 5 কোটিতকৈও অধিক। এই সাপটোৰ 2খন মুখ আছে যদিও এই প্ৰজাতিৰ সাপৰ বিষ নাথাকে। এই সাপ জংঘলসমূহত বেছিকৈ পোৱা যায়। এনেধৰণৰ সাপ এতিয়া প্ৰায় বিলুপ্তিৰ দিশে আগবাঢ়িছে। এই প্ৰজাতিৰ সাপ বেছিকৈ চিনেমাসমূহত ব্যৱহাৰ কৰা দেখা যায়, কাৰণ ইয়াৰ বিষ নাথাকে। এই প্ৰজাতিৰ সাপৰ পৰা বিভিন্ন ধৰণৰ মেডিচিন বনোৱা হয়। এই সাপটো খালে এইডছৰ দৰে ডাঙৰ বেমাৰ ভাল হয় বুলি বিজ্ঞানীসকলে কৈছে। এইবাবে হয়তো এই সাপটোৰ দাম ইমান বেছি। বন্ধুসকল, আপোনালোকে জানেনে বিশ্বৰ ভিতৰতে সকলোতকৈ ধুনীয়া সাপ কোনটো হয়? এই পৃথিৱীত ইমান ধুনীয়া ধুনীয়া সাপ আছে যে কোনটো বেছি ধুনীয়া হয় সেইটো ক'ব পৰাটো সম্ভৱ নহয়। আপোনাৰ চকুত যদি এটা সাপ ধুনীয়া হয়, তেন্তে বেলেগ এজনৰ চকুত আন এটা ধুনীয়া। বন্ধুসকল, আজি মই আপোনালোকক কেইটামান সাপৰ নাম আৰু ইয়াৰ ফটো দেখাম। ইয়াৰে আপোনালোকৰ কোনটো সাপ বেছি ধুনীয়া লাগিছে কমেন্ট কৰি জনাবচোন মোক। তেতিয়াহ'লে বন্ধুসকল, আকৌ লগ পাম নেক্সট ভিডিঅ'ত এনেকুৱা কিছুমান আমেজিং ফেক্ট লৈ। তেতিয়ালৈকে বাই।